নমস্কাৰ, আপোনালোকক পুনৰবাৰ নগাঁও চুইটি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ঠিকে আছে। মোৰো খবৰ ভাল। ঘৰৰ ইটো সিটো কাম কৰি থাকোঁতে আজি ভিডিঅ' ষ্টাৰ্ট কৰা দেৰি হৈ গ'ল। ঘৰৰ ইটো সিটো কাম থাকে, ঘামি জামি অৱস্থা নাই। ভিডিঅ'টো কৰোঁ মানে কালি অকণমান মাংস অনা হৈছিলে, লোকেল মুৰ্গী, আৰু কালি খালোঁ মছলা দি। আজি আৰু মছলা দি নাখাওঁ, সদায় মই মছলা খাই ইমান ভাল নাপাওঁ। তেনেহ'লে আজি এটা সাধাৰণ ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আৰু যদি ভাল পায় লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পৰৱৰ্তী ভিডিঅ'বোৰ চাবৰ কাৰণে। আৰু এনেদৰে ৰান্ধি খাব, কেনেকুৱা হয়, কেনেকুৱা পালে মোক জনাব, আৰু ময়ো জনাম। মই খাই লওঁ এনেকৈ বনাই, আপোনালোকক দেখাওঁ মই কেনেদৰে ৰান্ধোঁ আজি। তেনেহ'লে ব'লক মই দেখাওঁ আপোনালোকক কি কৰিলোঁ। এইখিনি মই আধা ঘণ্টামান আগতে তিয়াই ৰাখিছিলোঁ মচুৰ মগুৰ দালি। এইখিনি মই ভালদৰে ধুই চাফা কৰি ল'লোঁ। আৰু এইফালে মই আলু এটা কাটি ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি লৈছোঁ। আৰু তলত এয়া কঁঠালগুটি মই বাকলি গুচাই পানীত তিয়াই ৰাখিছোঁ। এইখিনি এতিয়া চুচখিনি গুচাই দিম। মই কঁঠালগুটিখিনি এনেদৰে ধুই চাফা কৰি ল'লোঁ। তাৰ ওপৰৰ বগা বাকলিটো গুচালোঁ আৰু ৰঙা বাকলিটো গুচাই দিলোঁ, চুচ বুলি কয়। মাংসখিনি কালি অকণমান ভাজি থোৱা আছিলে। দালিখিনিও ধুই চাফা কৰি ল'লোঁ। দুটা কেঁচা জলকীয়া ধুই চাফা কৰি লৈছোঁ। তেল দি দিছোঁ, মই তেল কমাই দিছোঁ। তেলখিনি গৰম হৈ অহাত মই তেজপাত এখিলা, কাটা পিঁয়াজ আৰু জলকীয়া দি দিছোঁ, কেঁচা জলকীয়া দুটা। জিৰা দি দিছোঁ, কেইটামান শুকান জিৰা দিছোঁ। দালি আৰু আলুখিনি দি দিছোঁ। মাংসখিনি দি দিছোঁ মই। জালুকৰ গুড়া অকণ দি দিছোঁ। সোৱাদ অনুসৰি মই হালধি দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ। অকণমান ভৰি আহিছে, পানী দি দিম। মাংসখিনি এনেকৈ উতল আহিছে। মই ইয়াত অকণমান পানী দি দিছিলোঁ। এতিয়া জোখ অনুসৰি পানী দিম। পানী দি দিছোঁ। দি পেলাই কুকাৰৰ ঢাকনিখন মই মাৰি দিম। আমাৰ দাদাক ভাত খাব দিলোঁৱেই। কেনেকুৱা হৈছে? ভাল হৈছে। আপোনালোকেও বনাই খাব পাৰে, বৰ ধুনীয়া হৈছে। মছলা দিছোঁ জানো আজি? তুমি ভাল পাইছা? ধুনীয়া হৈছে। এতিয়া ময়ো খাই লওঁ। আজি ওলাইছোঁ ক'ভিড ভেকচিন ল'বলৈ। মই আগতে লোৱা হোৱা নাছিলে, এটা অসুবিধাৰ কাৰণে। আজি ল'ম বুলি ভাবিছোঁ। মই ওলাই কৰি ৰেডি। মোৰ লগৰ এজনী আহিব, তাইৰ লগতে যাম। নাজানো কি হয়, ভয়হে লাগিছে। চাই থাকিব। আহি গ'ল মোৰ লগৰী। দুইজনী বেজি ল'বলৈ যাওঁ। কি হয় নাজানো আৰু। লাইন চাইকে বেজি ল'বলৈ পূৰা ৰেডি। আমি বেজি ল'লোঁ। বেজি লওঁতে এনেকৈ ফটো উঠা নহ'লে, সেইখিনি লাইন পাতি থাকোঁতে দুখনমান ফটো উঠিছিলোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পালে লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব। বাই বাই।